26 জানুৱাৰী উপলক্ষে জিঅ'ই লৈ আহিছে এক ধামাকা ৰিচাৰ্জ প্লেন সম্পূৰ্ণ 1 বছৰ ফ্ৰী ৰিচাৰ্জ এবাৰ ৰিচাৰ্জ কৰিলে 1 বছৰ বিনামূলীয়া ডাটা আৰু কলৰ সুবিধা 1 বছৰত প্ৰত্যেক দিন 2.5 জিবি কৈ ডাটা লাভ কৰিব আপুনি লগতে পাব অনলাইনত যিকোনো বস্তুৰ 300 টকালৈকে ডিসকাউন্ট আপুনি এয়াৰটেল ভোডাফোন অথবা বিএছএনএলত নেটৱৰ্কৰ অসুবিধা পাইছে নেকি তেন্তে চিন্তাৰ কোনো প্ৰয়োজন নাই কিয়নো জিঅ'ই লৈ আহিছে ধামাকা প্লেন আৰু লগতে পাব বহুকেইটা সুবিধা কিন্তু কিমান টকা ৰিচাৰ্জ কৰিলে লাভ কৰিব এই সুবিধা জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন আৰু যদি আপুনি এজন জিঅ'ৰ গ্ৰাহক তেন্তে এই অফাৰ আপোনাৰ বাবে ভাৰতীয় টেলিকম জগতত জিঅ'ৰ আবিৰ্ভাৱৰ পাছৰে পৰা হয়তো আপোনালোকে জিঅ'ৰ বিষয়ে শুনিবলৈ পাই আহিছে জিঅ'ই ভাৰতৰ প্ৰতিটো টেলিকম প্ৰতিষ্ঠানকে যথেষ্ট প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে জিঅ'ই প্ৰতিষ্ঠা লাভৰ দিনৰ পৰাই ইয়াৰ গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰসমূহ সময়ে লৈ আহিছে অলপতে জিঅ'ই ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ অফাৰ লৈ আহিছে এই অফাৰসমূহ অনুসৰি কোম্পানীটোৰ তৰফৰ পৰা ইয়াৰ গ্ৰাহকসকলক বিনামূলীয়া প্ৰাইম মেম্বাৰ হোৱাৰ সুবিধা প্ৰদান কৰিছে জিঅ'ৰ প্ৰাইম মেম্বাৰৰ বছৰেকীয়া মাচুল আছিল 99 টকা কিন্তু এতিয়াৰে পৰা এই মেম্বাৰশ্বিপ সম্পূৰ্ণ বিনামূলীয়া হ'ব জিঅ'ৰ বিনামূলীয়া প্ৰাইম মেম্বাৰশ্বিপৰ বাবে প্ৰথমতে মাই জিঅ' এপলৈ যাব লাগিব আৰু তাৰ পৰা মাই প্লেন অংশলৈ গ'লে তেওঁলোকে আপোনাৰ ফ্ৰী জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ বাবে অনুৰোধ লাভ কৰিব আৰু আপোনাৰ নম্বৰটো ফ্ৰী জিঅ' প্ৰাইম মেম্বাৰশ্বিপৰ বাবে পঞ্জীয়ন হৈ যাব আনহাতে ফ্ৰী জিঅ' প্ৰাইম মেম্বাৰশ্বিপত আপোনাৰ নম্বৰ পঞ্জীয়ন হোৱাৰ লগে লগে আপুনি ৰিলায়েন্স জিঅ' প্ৰাইমৰ সুবিধাসমূহ উপভোগ কৰিব পাৰিব ইয়াত উপলব্ধ সুবিধাসমূহৰ ভিতৰত লাইভ মিউজিক জিঅ' মিউজিক আৰু লাইভ টিভি আদি সেৱা অন্যতম নিউজ ডেস্ক ৰিপোৰ্ট এক্সপ্লোৰ আছাম